নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো মই এইভাবে বনালোঁ, আপোনালোকে থাম্বনেইল দেখি যিহেতু গম পালেই, এই লেপটপটো আজিৰ পৰা প্ৰায় 15 বছৰ আগতেই কিনা, মানে মোৰ সমানে হ'ল বয়স। মই 2005 চনতে যিহেতু জন্ম হৈছিলোঁ আৰু এই লেপটপটো 2005 চনতেই মোৰ দেউতাই কিনিছিলে, যিহেতু মোৰ দেউতাই ষ্টেট বেংকৰ CSPৰ শাখা এটা চলাই থাকে নিজৰ অধীনত, আৰু সেই সময়ৰ পৰাই এই লেপটপটোৰে কাম কৰিছিলে। আৰু এইটো মানে বৰ কি বুলি কয়, ইমান হেভি নাছিলে, অলপ কম দামী আছিলে যিহেতু। আৰু এতিয়া যিটো লেপটপৰে কাম কৰিছে সেইটো অলপ দামী আৰু অলপ হেভি, সিমানো হেভি নহয় দিয়ক। সেইবাবে এই ভিডিঅ'টো বনালোঁ। চাওঁ আজি কি হয়, কাম কৰে কাম নাই, লেপটপটো ভাল হৈছে নে বেয়া হৈছে চাম। অৱশ্যে ভালেই হৈ থাকিব লাগে, মই মাজে মাজে ভিডিঅ' চাই থাকোঁ, আৰু যিহেতু 15 বছৰ হ'লতো, চাওঁ বলক দেৰি নকৰি। ফ্ৰেণ্ডছ, এইটোৱে হৈছে এইটো লেপটপ, যিটো আপোনালোকে থাম্বনেইলত দেখিছে, এইটোৱে বহুত পুৰণা। যিটো ফ্ৰেণ্ডছ, আপোনালোকে যিসকলে নাজানে তেওঁলোকক কৈ দিওঁ যে লেপটপৰ বেটেৰীটো এইটো চাইডত থাকে, দেখিছে এইকেইটা লগকেইটা খুলি ল'ব লাগে। মই আল্টিমেট খুলিছোঁ, এনেদৰে বস্তুটো এনেদৰে এইটো টানি দিলে খোল খায় বেটেৰীটো। এইটো দেখিলে, এইটোৱে হৈছে লেপটপৰ বেটেৰীটো, মানে এইটো লেপটপৰ বেটেৰীটো, এইটো মানে এইটো গাত লাগি থাকে, আপোনালোকে চাব পাৰে, ইয়াত লাগি থাকে। আৰু পুনৰ লগাই দিম এতিয়া, এনেদৰে হৈ গ'ল। ফ্ৰেণ্ডছ, এই বেটেৰীটো যিহেতু অলপ বেয়া হৈ গৈছে, সেইবাবে ডাইৰেক্ট কাৰেণ্টৰ পৰা কানেকশ্যন কৰিব লাগিব লেপটপটোৰ লগত। আৰু তাৰ বাবে ইয়াত এডাল কেবুল দেখিছে, এই কেবুলডাল এই ছুইচটোৰ লগত তাত সংলগ্ন কৰি ল'ম। তেন্তে দেৰি নকৰি বলক আৰম্ভ কৰোঁ। প্ৰথমতে ইয়াত এইটো লগাই ল'লোঁ, তাৰপিছতে কেবুলডাল ইয়াত ফিটিং কৰি দিম। চাওঁ কি হয়, ভাল হৈছে নে বেয়া হৈ আছে। এতিয়া লেপটপটো খুলি দিম, অলপ তললৈ কৰিব লাগিব। লেপটপটো খুলি ল'লোঁ। ফ্ৰেণ্ডছ, আপোনালোকক মই কৈ দিওঁ যে মই ইমান ভালদৰে অৱশ্যে লেপটপটো চলাব নাজানো, হ'লেও অলপ জানো আৰু, কিন্তু কেমেৰাটো ইমান ভালদৰে চলাব নাজানো। যদি আপোনালোকে এইটো ভিডিঅ' ভাল পায় তেনেহ'লে মোৰ লগত পুৰণা ধৰণৰ কেমেৰা এটা আছে, আৰু এটা অলপ নতুন, মানে অলপ ডিজিটেল। যদি এইটো ভিডিঅ' ভাল পায় তেতিয়াহ'লে মই নেক্সট পাৰ্ট 2ত সেইটো ভিডিঅ' দিবলৈ চেষ্টা কৰিম। যদি ভাল নাপায় তেতিয়াহ'লে নিদিওঁ আৰু সেইটো ভিডিঅ'। বৰ্তমানলৈকে লেপটপটো খোল খাইছে, চাওঁ কি হয়। ভালেই হৈ আছে, হ'লেও 15 বছৰ হ'লতো, আৰু তাকো তেতিয়া দিনৰ ফ্ৰেণ্ডছ, আপোনালোকে দেখিলে আল্টিমেট এই লেপটপটো খোল খাই গ'ল। মানে বস্তুটো ভালেই হৈ আছে, হ'লেও এতিয়া ভিডিঅ' কিবা এটা চালেহে গম পাম। আপোনালোকে বহুতে ভাবিছে লেপটপটো দেখি, যিহেতু মই এই লেপটপটোতে ভিডিঅ'বোৰ এডিটিং কৰোঁ। আচলতে সেইটো নহয়, মই লেপটপত এডিটিং নাই কৰা ভিডিঅ'বোৰ, বুলি কয় মই মোবাইলতে মই ভিডিঅ'বোৰ এডিটিং কৰি আছোঁ। তেন্তে চাওঁ বলক। কম্পিউটাৰলৈ গৈ ভিডিঅ' এটা চালে গম পাই যাম। আপোনালোকক মই গান এটাকে শুনাবলৈ চেষ্টা কৰোঁ। ফ্ৰেণ্ডছ, ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। আপোনালোকৰ মাজৰে বহুতে ভিডিঅ'টো চায় কিন্তু লাইক একো নকৰে।
ফ্ৰেণ্ডছ, আপোনালোকে গান এটা শুনিলে। এবাৰ আপোনালোকক মই এটা কি বুলি কয় এখন চিনেমা দেখুৱাবলৈ চেষ্টা কৰিম, চাওঁ কি হয়। ফ্ৰেণ্ডছ, লেপটপটো ভালে হৈ আছে। আপোনালোকেও এনেদৰে 20-22 টকাৰ এটা লেপটপ কিনি বৰ ধুনীয়াকৈ কামবোৰ কৰিব পাৰিব যদি আপুনি এখন শ্বৰ্ট ফিল্ম তাৰপিছত মোবাইলৰ পৰা পাৰি, হ'লেও মোবাইলত যিহেতু সৰু হয় এডিটিং কৰিবলৈ, সেইবাবে লেপটপটো বেষ্ট বুলি ক'ব লাগিব। মই ইয়াত এখন চিনেমা লগাইছোঁ, ৰখিব হা। শ্বাহৰুখ খানৰ এখন চিনেমা লগাবলৈ ট্ৰাই কৰিছোঁ। এই চিনেমাখন মোৰ খুব প্ৰিয়, মই খুব চাওঁ এখন। অলপ কাটি দিছোঁ। এইখন চিনেমা চাব পাৰে আপোনালোকে। 15 বছৰ হৈ গ'ল লেপটপটো, হ'লেও ইমান ধুনীয়া কোৱালিটি চাব পাৰে আপোনালোকে, ইমান ধুনীয়া। আৰু অলপ কাটি দিছোঁ। এই চিনেমাখন চাব পাৰে। এই চিনেমাখন জব হাৰি মিট সুজিল নে কি বুলি আছে, মোৰ অলপ খেলি মেলি হৈ গৈছে। 2017 চনত ৰিলিজ হৈছিলে চিনেমাখন। আপোনালোকে চাব পাৰে এই চিনেমাখন শ্বাহৰুখ খানৰ হয়। ফ্ৰেণ্ডছ, আপোনালোকক মই আৰু এখন চিনেমা দেখুৱাবলৈ চেষ্টা কৰিম। এনেই আপোনালোকক দেখুৱাই দিছোঁ যে মানে বস্তুটো এতিয়ালৈকে মানে কি বুলি কয় মানে কোৱালিটি চব ঠিকে আছে। আৰু এখন চিনেমা দেখুৱাবলৈ চেষ্টা কৰিম, ৰখিব। ফ্ৰেণ্ডছ, আপোনালোকে এই চিনেমাখনো চাব পাৰে। এইখন চিনেমা আৰবিয়ান ভূতৰ চিনেমা হয় এখন। আপোনালোকে চাইছে যদি মই গম নাপাম। মই মাজে মাজে লেপটপটোত এনেই কিছুমান চিনেমা চাই থাকোঁ। ফ্ৰেণ্ডছ, এইটোৱে আছিলে ভিডিঅ'। যদি ভাল লাগিলে তেনেহ'লে ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।